নমস্কাৰ মই আজি গুৱাহাটীত আহিছোঁ কিবা এটা ট্ৰেইনিং কৰিবলে এয়া ট্ৰেইনিং আহিলোঁ গাড়ীত ভালে গ'লে দিনটো গেল ৰাতিপুৱাই আকৌ ঠাণ্ডা উঠছোঁ 7টা বজাতে উঠি পেলাই আকৌ মংগলে ভেবাঘাটৰ গাড়ীত উঠছোঁ একে তলত গেঞ্জি তাৰপিছত এইটো পিছত ইনাৰটো পিন্ধিছোঁ এইটো ইনাৰটোৰ ওপৰত আকৌ এটা চাৰ্ট পিন্ধি আহিছোঁ গাড়ীত আহোঁতে আকৌ বতাহ লাগি আছে ফেৰফেৰীয়া অলপ ভালে লাগিল আহি পোৱাৰ পিছত তেতিয়া গৰমত থাকিব পৰা নাই উকি লাগছি দেহিয়াক একেবাৰে ক'ত যাওঁ ক'ত নাযাওঁ লাগছি তাতে একে মাংস দি ভাত দিলা লাঞ্চ দিলা দিয়াৰ পিছত এতিয়া একে মোৰ মুঠটোহে গুৰৈনে বমিহে কৰ লাগে ক'বা নোৱাৰা এতিয়া একেবাৰে চোলাটো খুলিব লাগে ইনাৰটো খুলিব লাগে জাগা বিচাৰি পোৱা নাই অ'ত গৈছোঁ লুকাইছোঁ ত'ত গৈছোঁ লুকাইছোঁ ক'ৰবাত খোৱা মাৰি পেলাই চোলাটো খোলো বোলো ক'তো জাগা নাই পাণ দোকান এখনত যাই লাইচনমান কাটি কৰি পেলাই আকৌ তাতে হেৰি কৰিছোঁ কিবা কৰি চোলাটো খুলিছোঁ মায়ে আকৌ এটাই পুতা আকৌ লঘনে ভোখাই গুৱাহাটীত কষ্ট পাওঁ বুলি আকৌ বঢ়িয়া টিফিন এটা দি খেদাইছি মোক কৈছোঁ পাপা তই ভোক লাগিলে খাবি মই আকৌ ভোক লাগি পেলাই টিফিনটো খুলি চাইছোঁ আৰু দেখাই আছোঁ টিফিনটো সেইটো বন 5 টকীয়া ক'ত বন খাবি লাজ লাগে গাড়ীৰ মাজত বন ওলোৱা নাই আই আকৌ একেবাৰে মায়ে কৈছে পাকা কাপোৰ নিবিয়ে তাতে একে ব্ৰহ্মপুত্ৰ পাৰ ফেৰিয়া বতাহ লাগি জ্বৰ পানী লাগবাব পাৰে তোৰ এনে একেবাৰে পানী লাগটো নুগুছে সৰুতকৈ পানীয়ে থাকা শিঙুৰ নাকা বুলিয়ে নাম জানে মোৰ চবে তাৰপিছত একেবাৰে চুৱেটাৰ এটা দিছে মই ভাবছোঁ লৈ যাওঁ ঠাণ্ডা পাম বুলি কি মস্ত চুৱেটাৰ সেইটো মোৰ মানুহটোতকেও ডাঙৰ চুৱেটাৰটো আতে পিছে ঠাণ্ডা একো নাই কি গৰম স্পৰ্টিং নিবিয়ে আছোঁ এতিয়াহে ভাবছোঁ কাৰ মুঠটো কৰিব আনিছিলোঁ এই চোলাটো গুৱাহাটী আহিলে এনেকুৱাই বিভিন্ন ধৰণৰ মানে সেই অভিজ্ঞতা পায় আৰু কাৰোবাৰ লগত যদি এনেকুৱা হৈছে গুৱাহাটী আহোঁতে ভিডিঅ'টো লাইক শ্বেয়াৰ চব কৰিবি এলো দে